নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাৰ আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 13 বিশ্ব শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে আমাৰ দিয়া আছে যে উত্তৰ লিখা। ইয়াৰে প্ৰথম নম্বৰ প্ৰশ্নটো দিয়া আছে যে কোন চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জাতিসংঘ 1920 চনৰ 10 জানুৱাৰীত স্থাপন কৰা হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো লিখিম যে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ সাধাৰণ সভাৰ সদস্য, সেয়েহে সাধাৰণ সভাক সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ আখ্যা দিব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো দিয়া আছে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন কি কি। ইয়াৰ উত্তৰটো লিখিম যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এইকেইখন লিখি দিলে হৈ যাব। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে যে ভেট কি। ইয়াৰ উত্তৰটো লিখিম যে যিকোনো এখন স্থায়ী সদস্য ৰাষ্ট্ৰই যিকোনো সিদ্ধান্তক বাধা দিব পাৰে, এনে ক্ষমতাক ইংৰাজী ভেট বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল কিমান বছৰ। ইয়াৰ উত্তৰটো লিখিম যে আমি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল 9 বছৰ। তাৰপিছত 42 নম্বৰ প্ৰশ্নটো দিয়া আছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কেতিয়া স্থাপন হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা 1945 চনত স্থাপন হৈছিল। তাৰপিছত 6 নম্বৰটো দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় ক'ত। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্কত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰটো দিয়া আছে যে বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়। ইয়াৰ উত্তৰটো লিখিম যে বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল তাৰিখে পালন কৰা হয়। তাৰপিছত 10 নম্বৰটো দিয়া আছে যে চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ লিখিব লাগিব যে উত্তৰটো চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাৰ 2 নম্বৰখিনি দিয়া আছে যে খালী ঠাই পূৰ কৰে। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা। ইয়াৰ লিখিম আমি 192। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ ইয়াত আমি খাই থাকিলে লিখিম যে 6টা প্ৰধান অংগ আছে। তাৰপিছত গ নম্বৰটো দিয়া আছে যে সাধাৰণ সভাত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণ। ইয়াত লিখিম আমি খাই থাকিলে 1। তাৰপিছত খ নম্বৰটো দিয়া আছে মুঠ। ইয়াত আমি খাই থাকিলে লিখিম যে 15খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত। এনেকৈ লিখিম। 19 নম্বৰটো দিয়া আছে যে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ ইয়াত আমি খাই থাকিলে লিখিম যে কাৰ্যনিৰ্বাহক সমিতি বুলি কোৱা হয়। তাৰপিছত প্ৰথম 6 নম্বৰটো দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়। ইয়াত আমি খাই থাকিলে লিখিম যে হলেণ্ডৰ দি হেগ চহৰত অৱস্থিত। এনেকৈ লিখিম। তাৰপিছত দ্বিতীয় 6 নম্বৰটো দিয়া আছে যে আমাৰ ইয়াত আমি খাই থাকিলে লিখিম যে সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰ। এনেকৈ লিখিম। তাৰপিছত 42 নম্বৰটো দিয়া আছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয়। ইয়াত আমি খাই থাকিলে লিখিম আমি যে জেনেভাত চহৰত অৱস্থিত। এনেকৈ লিখিম। তাৰপিছত 6 নম্বৰটো দিয়া আছে যে সাধাৰণ সভাৰ অধিৱেশন বছৰত। ইয়াত আমি খাই থাকিলে লিখিম যে এবাৰ অনুষ্ঠিত হয়। আৰু 9 নম্বৰটো দিয়া আছে যে চাৰ্ক। ইয়াত লিখিম আমি খাই থাকিলে যে 1945 চনত স্থাপিত হৈছিলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে যে 3 নম্বৰখিনি যে যথাযথ উত্তৰ লিখা। ইয়াতে আমাৰ প্ৰথম ক নম্বৰটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ কেনেকৈ সৃষ্টি হৈছিল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে পৃথিৱীক অতি ক্ষতি আৰু ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ জাতিসংঘৰ লক্ষ্য উদ্দেশ্যৰে আধাৰত এটা নতুন সংস্থা গঠনৰ চেষ্টা চলিলে। এই চেষ্টাৰ ফলত সৃষ্টি হ'ল ৰাষ্ট্ৰসংঘ। এনেদৰেই ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নটো দিয়া আছে যে খ নম্বৰটো যে সাধাৰণ সভাক কিয় সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ সাধাৰণ সভাৰ সদস্য, সেয়েহে সাধাৰণ সভাক সদস্য ৰাষ্ট্ৰসমূহৰ
সংসদ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰটো দিয়া আছে আমাৰ ন্যাসৰক্ষী পৰিষদৰ দুটা কাৰ্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ন্যাসৰক্ষী পৰিষদৰ দুটা কাৰ্য হ'ল 1 নম্বৰত লিখিম আমি ন্যাসৰক্ষীৰ পৰিষদে তাৰ অধীনৰ অঞ্চলবোৰক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শিক্ষা আদি বিষয়ৰ উন্নতিৰ বাবে চেষ্টা চলায়। তাৰপিছত 2 নম্বৰত লিখিম ন্যাস অঞ্চলত বসবাস কৰা পিছৰ পৰা জাতিসমূহৰ উন্নয়নৰ ক্ষেত্ৰত ন্যাসৰক্ষী পৰিষদে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত আমাৰ খ নম্বৰটো দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা কাক বোলে? ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে নিজ অভাৱ পূৰাবলৈ এখন দেশে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াকে সহজ অৰ্থত আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 9 নম্বৰটো দিয়া আছে যে চাৰ্কৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ভাৰতকে ধৰি এছিয়াৰ দাপনত দক্ষিণত অৱস্থিত চুবুৰীয়া ৰাষ্ট্ৰকেইখনে আঞ্চলিক সংগঠন দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা বা চাৰ্ক বুলি জনা যায়। ইয়াৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত। এই সংগঠনটো 1985 চনত স্থাপিত হৈছিল। চাৰ্কৰ সদস্য ৰাষ্ট্ৰবোৰ হ'ল ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ। সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ সৰ্বত্ৰ প্ৰকাৰৰ মংগল সাধনেই সংগঠনটোৰ মূল লক্ষ্য। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে 4 নম্বৰখিনি যে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ক নম্বৰত লিখিম আমি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। তাৰপিছত খ নম্বৰত লিখিম যে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰত্যেক দেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। তাৰপিছত আমাৰ 5 নম্বৰ প্ৰশ্নটো দি আছে যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে পালন কৰিবলগীয়া যিকোনো 4টা নীতি লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1 নম্বৰত লিখিম আমি সাৰ্বভৌম সকলো ৰাষ্ট্ৰকে ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে সমান জ্ঞান কৰিব লাগিব। 2 নম্বৰত লিখিম যে ৰাষ্ট্ৰসংঘ সদস্য হিচাপে পাব লগা অধিকাৰ আৰু সুবিধাৰ বাবে সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ সদনত থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। 3 নম্বৰত লিখিম যে আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে বিপদাপন্ন নহয় তাৰ বাবে সদস্য ৰাষ্ট্ৰবোৰে শান্তিপূৰ্ণ উপায়েৰে বিবাদ মীমাংসা কৰিব লাগিব। তাৰপিছত 4 নম্বৰটো লিখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ সদস্যযুক্ত নোহোৱা ৰাষ্ট্ৰবোৰেও বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাত বৰঙণি যোগাব পৰাকৈ ৰাষ্ট্ৰসংঘই আৱশ্যকীয় ব্যৱস্থা কৰিব। এই 4টা লিখি দিলে হৈ যাব। আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।